নমস্কাৰ, মই ভাস্কৰ বৰদলৈ। অসমীয়া লিপিৰ ক্ৰম বিকাশ নামৰ কিতাপখনত এজন সমালোচকে জাবৰ বুলি আনৰ তথ্য চুৰি কৰি লিখা বুলি প্ৰায় 50 ঘণ্টামান ফেচবুকত প্ৰচাৰ কৰিছে। মোৰ লগতে অসমৰ যিটো মহান অনুষ্ঠানে কিতাপখন প্ৰকাশ কৰিছে, সেই অনুষ্ঠানটো মোৰ কিতাপৰ পাতনি লিখা শ্ৰদ্ধাৰ ছাৰক কটুক্তি কৰিছে। এই প্ৰসংগত আপোনালোকে নিজে সিদ্ধান্ত ল'ব, কিন্তু তাৰ পূৰ্বে অনুগ্ৰহ কৰি মোৰ এই কথাখিনি শেষলৈকে শুনক। মই সমালোচকক ভুল ভবা নাই, তেখেতক মই চিনি নাপাওঁ, গতিকে ইয়াৰ আগতে কেতিয়াবা মতবিৰোধ হৈছিল বুলি ভবাৰো কোনো অৱকাশ নাই। মোৰ প্ৰতি ভালকৈ কম বুলি ভবা কথাটোও কি যদি তেওঁ নভবাকৈ আক্ৰমণাত্মক হ'ল। তেখেতৰ সমালোচনা শুনাৰ পিছত আপুনি নিশ্চয় কিতাপখন মূল্যহীন বুলিয়েই ভাবিছে। অনুৰোধ কৰিছোঁ তাৰ আগতে এই কথাখিনি এবাৰ শুনক। সমালোচকে আপোনাৰ সন্মুখলৈ তুলি নধৰা কথাটো হ'ল, এই কিতাপখনত অসমীয়া লিপিৰ জন্মৰ প্ৰত্নতাত্ত্বিক সাক্ষ্য আছে। নগাজৰি খনিকৰ গাঁৱৰ লিপিৰ পৰা অসমীয়া লিপিৰ 1300 বছৰীয়া ক্ৰমবিকাশৰ প্ৰত্নতাত্ত্বিক সাক্ষ্যযুক্ত ইতিহাস বিশ্লেষণ কৰা আছে। ইয়াৰ পৰা কেতিয়া দেৱনাগৰী লিপিৰ জন্ম হৈছিল, অসমীয়া লিপিৰ কি বৰ্ণৰে কেতিয়া কিদৰে বাংলা লিপিৰ জন্ম দিয়া হৈছিল, ইয়াৰ কোন শতিকাৰ কোনটো বৰ্ণৰে মৈথিলী আৰু উৰিয়া লিপিৰ জন্ম হৈছিল, এই প্ৰতিটো কথা প্ৰত্নতাত্ত্বিক সাক্ষ্যৰ ভিত্তিত ইয়াত তুলি ধৰা আছে। অসমীয়া লিপিৰ ওপৰত মন্তব্য দিয়া কোনো অধ্যয়নত আজিলৈকে অসমৰ লিপিৰ 2 শতাধিক প্ৰত্নতাত্ত্বিক সাক্ষ্যৰ কোনো অধ্যয়ন নাই। অসমীয়া লিপি নাই বুলি কোৱা হৈছে, কিয় কোৱা হৈছে আৰু কেনেকৈ কোৱা হৈছে, এই সকলো কথা এই কিতাপখনত তথ্য সহকাৰে তুলি ধৰা আছে। সমালোচকে আপোনালোকৰ কাষৰ পৰা এই কিতাপখন কিয় আঁতৰাই নিব খুজিছে? কিতাপখনে চিৰিয়াছ পঢ়ুৱৈৰ সময় ডিজাৰ্ভ নকৰে বুলি কিয় ক'লে? এই কথাবোৰ কাষতে ৰাখক আৰু কিতাপখন এবাৰ পঢ়ি চাওক। অস্বাভাৱিক যেন লাগিলেও কিতাপখন পঢ়িলে দেখিব প্ৰত্নলিপিৰ সাক্ষ্যৰ ভিত্তিত অসমীয়া লিপি স্বকীয়। এই কিতাপখনত থকা অসমীয়া লিপিৰ ক্ৰমবিকাশৰ তালিকাৰ লগত বাংলা লিপিৰ ক্ৰমবিকাশৰ তালিকাখন নিজে এবাৰ তুলনা কৰি চাওক। মই বিনম্ৰভাৱে জনাইছোঁ, মই লিপি বিশেষজ্ঞ নহয়, মই মাত্ৰ প্ৰাচীন অসমীয়া লিপি পঢ়িব পাৰোঁ। সেইকাৰণে আগৰ পণ্ডিতসকলে পঢ়ি যোৱাৰ পিছতো শিলালিপি আৰু তামৰ পলিবোৰ নিজেই পঢ়িলোঁ আৰু তাত যি পাইছিলোঁ সেই কথাবোৰকেই কিতাপখনত লিখিছোঁ। চাবচোন, কিতাপখনত মই অনুবাদ কৰা কেইবাখনো শিলালিপি আছে। নিজে পঢ়া এই প্ৰাথমিক তথ্যবোৰৰ বাবে মই বাৰু কাৰ ওচৰত ঋণ স্বীকাৰ কৰিম? মোক ভুল নুবুজিব, মই কোনো পূৰ্বসূৰী পণ্ডিতৰ মন্তব্য খণ্ডন কৰা নাই। শিলালিপি তামৰ ফলিত থকা কথাবোৰ তুলি ধৰোঁতে মাত্ৰ নতুন কথা ওলাইছে। সমালোচকে কিতাপখন পাঠকৰ মাজলৈ নহাটো বিচাৰিছে, সেই কথাটো অলপ বুজিবলৈ চেষ্টা কৰক। সেইকাৰণে তেওঁ প্ৰথমে বাধা দিছিল অসমৰ বাহিৰত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিৰহ নিপানীকৈ প্ৰতিষ্ঠা কৰাৰ পিছতহে অসমত এই কথা কোৱা দৰকাৰ। তাৰ পিছত সেই বাধা নৰজাৰ কাৰণে ক'লে কিতাপখন পঢ়াৰ যোগ্য নহয়, বহুত বানান ভুল। এইদৰে বাধা দিবলৈ গৈও যেতিয়া ব্যৰ্থ হ'ল, গ্ৰন্থখনত গৱেষণা পদ্ধতি অনুসৰণ কৰা নাই, পাদটিকা নাই, গ্ৰন্থপঞ্জী নাই, এনেধৰণৰ কথাৰে বাধা দিবলৈ চেষ্টা কৰিলে। তথাপি তেওঁৰ ফেচবুকৰ দেৱালত ইয়াৰ বিৰোধ হ'ল। কিতাপখন কোনেও নপঢ়ক বাবে শেষবাৰৰ কাৰণে চেষ্টা কৰিবলৈ ইচ্ছা কৰিলে কিতাপখনৰ, আৰু সেইকাৰণেই ক'লে কিতাপখনৰ তথ্যবোৰ উইকিপিডিয়াৰ পৰা চুৰ কৰা। এবাৰ মন কৰক, সমালোচকে কোনো পধ্যেই কিতাপখন পাঠকৰ হাতলৈ যাব দিব খোজা নাই, কিন্তু কিয়? হয়, 2-এটা ভুল আছে। মই বিদ্যায়তনিক গৱেষণাৰ ব্যাকৰণ নাজানো। পাদটিকাৰ ঠাইত লিখনিৰ মাজতেই উদ্ধৃতি তুলি ধৰিছোঁ, গ্ৰন্থপঞ্জী দিয়া নাই। কথা দিছোঁ পিছৰ সংস্কৰণত এই সকলোবোৰ থাকিব। এই ভুলখিনি থাকিলেও ইয়াত থকা অসমীয়া লিপিৰ ক্ৰমবিকাশৰ কথাখিনি এবাৰ পঢ়ি চাব পৰা নাযায়নে? ইয়াত থকা অসমীয়া লিপিৰ প্ৰাচীনতাৰ প্ৰতিষ্ঠা হ'ব পৰা তথ্যখিনি এবাৰ চাব নোৱাৰিনে? অসমীয়া লিপিৰ নতুন কথানো কি ওলাল এবাৰ চাব নোৱাৰিনে? অসমীয়া লিপিৰ অতীত থকা কিতাপখন জাবৰ হয় নে নহয় সেই কথাটো এবাৰ চাব নোৱাৰিনে? কিতাপখন পঢ়িবলৈ কিয় মানা কৰিছে সেই কথাটো এবাৰ চাব নোৱাৰিনে? প্ৰত্নলিপিৰ তথ্য থকা অসমীয়া লিপিৰ সোণালী অতীত বা কেনেকুৱা এবাৰ চাব নোৱাৰিনে? কিতাপখন অন্ততঃ এবাৰ পঢ়ক। মই বিশ্বাস কৰোঁ কুলধৰ শইকীয়া ছাৰে কিতাপখন প্ৰকাশ কৰি অসমীয়া জাতিৰ বাবে এটা মহান দায়িত্ব পালন কৰিছে। নগেন শইকীয়া ছাৰে প্ৰশংসা কৰি দেৱব্ৰত শৰ্মা ছাৰে ভাল সমালোচনা দি এটা সঠিক কাম কৰিছে। কিতাপখন পঢ়াৰ পিছত সেই কথাটো আপোনালোকে নিজেই অনুভৱ কৰিব। কিতাপখন এবাৰ পঢ়িব নোৱাৰিনে?